গুড মৰ্নিং গাইজ, হেল্ল' বন্ধুসকল, আসসালামু আলাইকুম, নমস্কাৰ। ঈদ মুবাৰক সমগ্ৰ অসমবাসীলৈ মোৰ তৰফৰ পৰা ঈদ উল আজহাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আগন্তুক দিনৰ সকলোৱে দিন ভালে কুশলে যাওক। মই এতিয়া ওলাই আছোঁ ঈদৰ নামাজ পঢ়িবৰ কাৰণে। এয়া আপোনালোকে চাওক, মই এতিয়া ওলাই আহিছোঁ। এয়া আমাৰ ঈদৰ মছজিদৰ কাৰণে গেট বনাইছে। এতিয়া মই ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। চাওক বন্ধুসকল, কিমান মানুহে মানুহ। আজি বৰষুণটোৱে গোটেই বৰবাদ কৰি পেলালে দেই। এতিয়া মই আপোনালোকক পিছৰখিনি দেখুৱাই আছোঁ বাৰু। বন্ধুসকল, এতিয়া সকলোৱে দোৱা ধৰিছে, সকলোৱে দোৱা কৰিব দেই। এই নামাজৰ পিছত যেতিয়া আমি ওলাই আহিছোঁ, এইজন মোৰ লগৰ। ঈদ মুবাৰক, ঈদ মুবাৰক সকলোলৈ, ঈদ মুবাৰক। এতিয়া গোটেই অসমবাসীৰ লগত সমগ্ৰ ভাৰতবৰ্ষক আপুনি ঈদৰ উপলক্ষে কি ক'ব বিচাৰে? সকলো অসমবাসী ৰাইজলৈ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা সকলোকে পকুবাই আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই বৰষুণৰ মাজত বৰষুণত আপুনি এতিয়া ঘূৰিব ক'ত? ঘূৰিম, ঘৰত শুই থাকিম। বৰষুণ কমিলে ওলাই যাম। কিমান দিনৰ মূৰত ঈদ এটা আহে, সেই ঈদত আপুনি ঘৰত শুই থাকিব? নাই, ওলাই যাম। বৰষুণে চৰষুণে ওলাই যাম। যাব, কিবা এটা কওক আপুনি। পাৰ্কত যাম, ফুৰিম, ছোৱালী চাম। আৰু একো কাম নাই? হেল্ল' বন্ধুসকল, এই মোৰ লগৰজনে বোলে আজিৰ বিষয়ে কিবা কয়। আজি ঈদত নামাজ পঢ়ি ইমান এটা ভাল লগা নাই, কাৰণ ভাল লাগিছে, কিন্তু মানে আমি বাহিৰত পঢ়িব পৰা নাই। চবে একেলগতে পঢ়িছোঁ, বাহিৰত পঢ়িব পৰা নাই। মছজিদত ভিতৰত পঢ়িছোঁ। বৰষুণটোৰ কাৰণে বতৰটো অকণমান বেয়া হৈ আছে, সেইটো কাৰণে দোৱা কৰি আছোঁ যাতে বৰষুণটো থামি যায়। এতিয়া আমি ওলাম, চবে দুই এসাঁজ খাই কেনে চবে ওলাই আহিব, ফুৰিবলৈ যাম। চবৰ কাৰণে দোৱা কৰিছোঁ। এতিয়া আপুনি আজি এই পবিত্ৰ ঈদৰ বিষয়ে মানে মানুহৰ দিনটো কেনেকৈ যাব, সেই বিষয়ে আপুনি কিবা এটা কওকচোন। আজি চবে ফূৰ্তি ফাৰ্তাৰে চবে দিন উদযাপন কৰিব, আৰু মোৰ ফালৰ পৰা চবকে ঈদ মুবাৰক। ঈদ মুবাৰক। আৰু আমাৰ কাৰণে চবেই দোৱা কৰিব। এই আমাৰ ভাই বোলে কিবা কয়, আমাৰ কাৰণে চবেই দোৱা কৰিব আৰু আমি ইনশাআল্লাহ। ইনশাআল্লাহ। এই সকলোৱে এতিয়া বৰষুণৰ কাৰণে ৰখি আছে, কোনেও ঘৰা গৈ যাব পৰা নাই। এতিয়া চবেই মানে বৰষুণলৈ বাট চাই আছে, কেতিয়া কমিব, কেতিয়া ঘৰলৈ যাব, দুটামান খাই ওলাই আহিব। কিন্তু আজি যি বতৰৰ মানে কোনো অৱস্থাই নাই, গোটেই ডাৱৰ হৈ আছে আকাশ। বন্ধুসকল, এতিয়া আমি ওলাই আহিছোঁ অলপ ঘৰৰ পৰা, এনেই অলপমান ফুৰিবলৈ যাওঁ আৰু, কাৰণ বেছি দূৰত এতিয়া যাব নোৱাৰিম। 3টা বাজিবই আৰু, 2:30 বাজি আছে। আৰু আপোনালোকেতো গমেই পায় আমাৰ এইটো ঈদত কি কৰা হয়, কি কৰা নহয়, সেইবিলাক আৰু ভিডিঅ'ৰ মাজত নকওঁ, কাৰণ সেইবিলাক কোৱাৰ লগতে কিবা বিতৰ্কৰ সৃষ্টি হৈ যাব। এনেই লোকেলতে অলপমান মানে ঘূৰিবলৈ ওলাই আহিছোঁ। লগৰ কেইজন ৰাস্তা কিনাৰতে ৰখি আছে, মই আৰু মোৰ ভতিজা হয় ইয়াক মই লগত লৈ আহিছোঁ। ই মানে মোৰ লগত যাম বুলি কৈ মানে কালিৰ পৰা কৈ আছে, তাক মানে লৈয়ে যাব লাগে। মই ক'লোঁ হ'ব দে, তই 2-2:30 বজাত আহিবি, তেতিয়া মোৰ লগত ওলাবই। কিন্তু সি 1 বজাৰ পৰা আহি মোক ঘৰতে মানে ৰখি আছে। মানে মই যদি তাক এৰি থৈ গুচি যাওঁ, সেইটো কাৰণে সি মোৰ লগতে মানে যাবৰ কাৰণে সেই সোনকালে আহিয়ে ৰখি আছে। ভাত পানী খাইছেনে নাই বা তাকো ঠিক নাই, আমাৰ ঘৰতো খোৱাও নাই তাক। এয়া মই এতিয়া হাইৱে কিনাৰত আহি পালোঁৱে প্ৰায়। এয়া আপোনালোকে চাব পাৰে, আমাৰ হাইৱে কিনাৰত 2টা ঈদ মেহফিলৰ গেট 2টা বনাইছে। এটা সেইটো চাইডে আছে, এটা এইটো চাইডে আছে।
বৰষুণ কিনকৈ আকৌ বৰষুণ দি আছে। ৰাতিপুৱা বৰষুণ আছিলে, এতিয়া বৰষুণটো কমিছিলে ভাবিছিলোঁ ওলাই আহিছোঁ, কিন্তু এতিয়া আকৌ বৰষুণ। এইকেইটা মোৰ লগৰকেইটা, চুতীয়া বন্ধু বুলি কয় যে এইকেইটাক কয়। এইকেইটা এতিয়া বৰষুণতে ভিজি ভিজি যাব লৈছে। চাওক তাহাঁতৰ হাঁহি চাওক, হাঁহি মেইন হাঁহি। হেল্ল' বন্ধুসকল, আমি এতিয়া ওলাব লৈছোঁ। আমাৰ ওচৰতে এখন হৰ্ণবিল নামৰ পাৰ্ক এখন আছে, সেই পাৰ্কত যাব লৈছোঁ। মোৰ লগৰকেইটা অথনি লগ পোৱা টাইমতে তাহাঁতে গুচিয়ে গ'ল। মোক মানে মই যে কৈছিলোঁ আপোনালোকক যে এইকেইটা চুতীয়া বন্ধু, সেই চুতীয়া আমি কৰি থৈ মোক মানে এৰি থৈ গুচি গ'ল। এতিয়া মানে মই গৈ আছোঁ মোৰ লগৰ এই ভাইটিসকলৰ লগত, আৰু মোৰ ভতিজা আছে। এই আপোনালোকে চাব পাৰে আমাৰ এইটো নেলি হাইৱে, বেছি দূৰ নহয়, 6-7 কিলোমিটাৰমান হ'ব আমাৰ নেলিৰ পৰা। এৰিয়াটো আপোনাৰ কি কয় নামটো আমচৈৰ ওচৰতে শান্তিপুৰ বুলি কয়। কিন্তু ডাৱৰটো এতিয়া আকৌ বতৰটো ভাল কৰিছে। অথনি একেবাৰে ডাৱৰ কৰি বৰষুণ মানে পৰিছিলেই। আশা কৰোঁ দিনটো মানে ভালে কুশলে যাওক, কাৰণ চবৰে মনত এটা ফূৰ্তি ভাৱ থাকে। আজিৰ দিনটোত লৈ মানে বহুত মানে এক্সাইটেড হৈ আছে যে ঈদৰ দিনাখন কি কৰিব নকৰিব। কিন্তু আল্লাহৰ কৃপাত ভগৱানৰ দিনটো ভাল হৈছে, চবে যাতে ঘূৰিব পাৰে। আশা কৰোঁ আপোনালোকে মানে মোৰ প্ৰথম ভিডিঅ'টোৰ পৰা এইটো ভিডিঅ'টো চাই অলপমান ভাল পাব, কাৰণ সেইটো ভিডিঅ'ত মই ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছিলোঁ আৰু মানে মুখৰ ভইচটো ইমান ঠিক হোৱা নাছিলে। লাহে লাহে আপোনালোকৰ সহায়ত মই আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে চবেই গোটেই ভিডিঅ'বিলাক চাব। আপোনালোকে ছাপোৰ্ট কৰিলে মই মানে আগুৱাই যাব পাৰিম, নহ'লে হেল্প লাগিব সদায়। অকাল ঘূৰাই নাচিছে ৰামচন্দ্ৰ আহিছে। আমি এতিয়া পালোহি আৰু এই টাৰ্ণিংটো মানে এতিয়া ৰং চাইডে যাব লাগিব, কাৰণ ডিভাইডাৰ বহুত দূৰত আছে। সেইটো কাৰণে আমি ৰং চাইডে যাব লৈছোঁ। মানে অলপমান 200 মিটাৰমান আছে, আমি পাই যাম। আপোনালোকে চাই থাকক, পিছৰখিনি আমাৰ পাৰ্কটো ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাব, চাই লৈ চবেই আহিব, কাৰণ এই পাৰ্কখন বেছি দিন হোৱা নাই, নতুনকৈ বনাইছে। এটা ধুনীয়া পাৰ্ক বনাইছে। এইটো আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে, তেখেতৰ সময়তে মানে এই পাৰ্কটো অপেনিং হৈছিলে। এই আপোনালোকে চাই থাকক, আমি মানে সোমাব লৈছোঁ। ইয়াত আপোনাৰ পাৰ পাৰ্চন ফিজ 10 টকা, আৰু 2 হুইলাৰ হ'লে 5 টকা। কাৰণ মোৰখন হ'ল 4 হুইলাৰ, মোৰখনত 10 টকা। এইটো কাউণ্টাৰটো, এই কাউণ্টাৰত কাটিব লাগিব। ইয়াতে আমি সোমাব লৈছোঁ। মই যে আপোনালোকক কৈছিলোঁ মোৰ চুতীয়া বন্ধুকেইটা ইয়াৰ আগতে ৰখি আছে, বন্ধুকেইটা ৰখিয়ে আছে, তাহাঁতে কি ক'ব। আপোনালোকে চাই থাকক, মই এতিয়া পাৰ্কৰ ভিতৰখিনি দেখুৱাই আছোঁ আপোনালোকক। কণ্টিনিউ কৰি থাকক ভিডিঅ'। চাওক, আমি গোটেইটা ওলাই আহিছোঁ। জুনাইত, এইটো হ'ল জুনু, এইটো আমাৰ খুৰা হয়। এয়া আমাৰ এইটো মোৰ ভাইটিৰ নিচিনাই, বেছি দিনৰ ডাঙৰ সৰু নহয়, কিন্তু একে সমনীয়া আমি। এয়া চাওক, গোটেই পাৰ্ক মানে গোটেই ফুলনি মানে বাগিচা মানে ফুলনিয়ে হৈ আছে। চাইছেনে আপোনালোকে? চাই থাকক, পাৰ্কখন আজি কি হৈ আছে, ফুলনি মানে বাগিচা মানে ফুলনি। এয়া আমাৰ খুৰাহঁতে নাচিছে, চবে নাচি আছে। ঐ নাচক তামাম নাচিছে, মিউজিক নোহোৱাকৈ আমাৰ ল'ৰাকেইটা নাচিছে।
মজা আগুন পাৰ্কখন মানে আমাৰ নেলি ল'ৰাকেইটা লৈ লৈছোঁ নেকি আজিৰ কাৰণে এইফালেও আমাৰ ল'ৰা পিছফালেও আমাৰ ল'ৰা চব আমাৰ ল'ৰা জোজ ব্লেক এণ্ড হোৱাইট এই আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ প'জ দি আছে দুজনে মোৰ খুৰা ই কিন্তু ব্লেক এণ্ড হোৱাইট পৰাই পিছফালৰ ছোৱালীকেইজনীৰ লগত মিলাই লৈছে কাৰণটো মই আজি বুজি পোৱা নাই কিবা ক'বা নে জটিল কেমেৰাৰ আগত কিবা কোৱাচোন কেমেৰাৰ আগত কি ক'ম তুমি যে এই আমাৰ ভণ্টিহঁতৰ লগত যে একেলগে ড্ৰেছটো মিলাই লৈছা তাৰ বিষয়ে কিবা ক'বা নে সিহঁতৰ ওচৰত যাব লাগিব তেতিয়া সুধিব পাৰিব আপুনি ব'লা পলাই আছে কেনে সুধি এই ভয়তে পলাল আমাৰ নেলি ল'ৰাক চাই ভয়তে ছোৱালী পলাল এই আমাৰ খুৰাই বোলে এই পাৰ্কখন কিনি লৈছে যি ভাবি মানে পাৰ্কত আহিছিলোঁ যে আজি পাৰ্কখন বহুত ভিৰ হ'ব কিন্তু তাৰ তুলনাত মানে কিমান পাৰ্চেণ্ট হ'ব ইয়াত 20% মান হ'ব নেকি তাকেইতো কাৰণ যোৱাবাৰ ইমান ভিৰ আছিলে কাৰণ তাৰ তুলনাত এইবাৰ মানে মানুহেই নাই যি আহিছোঁ মানে আমাৰ নেলি ল'ৰাই আহিছোঁ ক'ব গ'লে কাৰণ বেলেগ মানুহ মানে নায়েই এয়া কাৰণটো কি মানে আজি নাহা কাৰণটো কি ৰ'দটো এতিয়াহে ওলাইছে মইতো ঘৰৰ পৰা ওলোৱা টাইমতো বৰষুণে দিছিলে কিনকিনকে বৰষুণ দিয়াৰ কাৰণে এটা আছে কাৰণ বৰষুণ দি দিছে মানুহ ওলাব পৰা নাই ভাবিছে ওলাম বৰষুণটো দি দিলে সেইটো কাৰণে ওলাব পৰা নাই সেইটো হ'ব পাৰে এতিয়া আৰু গম নাপাওঁ নহয় কিহৰ কাৰণে অহা নাই চাওক আপোনালোকে গোটেই মানে গ্ৰাউণ্ডটোৱে খালী হৈ আছে এনেই হ'লে ইয়াত মানে খোজকাঢ়িবলগীয়া হ'লেও মেলা নিচিনা ভিৰ হয় কিন্তু আজি গোটেই খালী হেল্ল' গাইজ মানে আমি আজি যিটো আশাত নেলি গোটেই ল'ৰা সোপা মানে আহিছিলোঁ গোটেইখিনি একেলগে হৈ এতিয়া মানে গোটেই মানে এনেকুৱা লাগিছে মানে কি ক'ম আৰু এনেকুৱা মানে বেয়া লাগি আছে মানে মানুহে নাই এতিয়া মানে মোৰ লগৰ মোৰ খুৰাই হয় তেখেতে কিবা কয় নেকি কওঁ মানে কি ৰাতিপুৱাৰ পৰা ভাবি আছোঁ যাম ওলাই যাম কাপোৰ কানি পিন্ধি কিন্তু বৰষুণ কিমান কেইটা বজালৈ বৰষুণ দিলে বৰষুণটো ৰাতিপুৱা 8টা বজাৰ পৰা 10টালৈকে বৰষুণ দিছেই 11টালৈকে বৰষুণ দিয়ে আছে বৰষুণ দিওঁতে মানে মোৰটো বেয়া হৈ গৈছে তথাপি ওলাই আহিছোঁ 12টাৰ পিছত ওলাই আহিছোঁ এই টাইম কিমান হৈছে এতিয়াতো আহোঁতে 3টা বাজিব নেকি আহিছোঁ ইয়াত অলপ ভাল লাগিব বোলে কিন্তু ইয়াতো মানুহ অলপ কম কিন্তু কি কৰিম তাকেইতো তাকে অলপ ঘূৰি আছোঁ তাকে মানে এতিয়া গোটেই ল'ৰাবিলাকে কৈ আছে যে আহিছোঁ যিহেতু অলপ এনজয় কৰিবৰ কাৰণে এতিয়া চবৰে মানে মন বেয়া হৈ গ'ল ইয়াত বহিছা কিয় ভাগৰ লাগিছে নেকি অঁ ওপৰত চেহাৰ কাৰণে তোমালোকে ধুনীয়াকৈ মানে ইয়াত বহিছা বহিলৈ কেনেকুৱা লাগিছে মানে চেহাৰটোৰ কাৰণে ইয়াত বহি ঠাণ্ডা অনুভৱ হৈছে খাবলৈ কিবা আনি দিম নেকি এই আপোনালোকে চাওক এই ল'ৰাকেইটামানে মানে ছোৱালী জোকাই আছে ছোৱালী সোপাই মানে লাজতে গুচি গৈ আছে হেল্ল' বন্ধুসকল এজন মোৰ দোস্ত আমাৰ চিনাকি প্ৰায় 5-6 বছৰ আগতে চিনাকি হোৱা কিন্তু ইয়াৰ লগত আজি মই লগ হ'লোঁ হঠাতে মানে পাৰ্কত দেখি আৰু তাৰ লগৰ এজন আহিছে বগা হৈ গ'ল অলপ নাই একো বগা হোৱা নাই ইয়াক মানে আজি লগ পাই লৈ মানে বহুত ভাল লাগিছে তুমি মোক লগ পাই কেনেকুৱা লাগিছে ইমান দিনৰ মূৰত একদম তোমাক চুমা এটা খাব মন গৈছে কিন্তু তুমি ছোৱালী নহয় কেলা এইবিলাকত ভিউজ বেছি আহে তই কেলা ইউটিউবত আপলোড কৰিছা ভিউজ বেছি আহিব হয় নেকি অঁ এতিয়া তুমি মোৰ চেনেলত কিবা ক'ব বিচাৰানে একদম নিবিচাৰোঁ দেশৰ ভৱিষ্যত বহুত ওপৰত গৈ আছে এইবিলাক ভৱিষ্যত হয় বহুত ওপৰত যাব চেলিব্ৰিটি হৈ যাব টেনশ্যন নল'ব আপোনালোকে ভিউজ দিয়ক কিন্তু আপোনালোকৰ ভিউজ দি টকা কামাব বাই হেল্ল' বন্ধুসকল আজি এই ব্লগটো মই ভাবিছোঁ ইমানতে সামৰণি মাৰিম কাৰণ এই পাৰ্কখনত মই যেনেকুৱা ভাবিছিলোঁ যে অলপ টাইম থাকিম আপোনালোকক ধুনীয়াকৈ ৰিয়েকশ্যন দেখুৱাম কিন্তু তেনেকুৱা কণ্ডিশ্যনত একো হোৱা নাই আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈকে সহায় কৰিব আজিৰ কাৰণে ইমানতে বাই